তেনেহ'লে আহক আমি যাওঁ এতিয়া। এইটো হৈছে ধিঙৰ পৰা অহা যি ধিং নগাঁৱৰ পৰা যিটো আহিছে ধিঙলৈ যোৱা ৰাজপথত আমি মাজতে আছোঁ আৰু আপোনালোকক মই দুটা লাইন দেখুৱাই দিছোঁ। আৰু এইটো ছাইড হৈছে গুৰুজনাৰ জন্মস্থানলৈ যোৱা বৰদোৱালৈ আৰু এফালে যিটো গৈছে ৰাস্তা সেইটো হৈছে ধিঙলৈ যোৱা ৰাস্তাটো। আহক আৰম্ভ কৰোঁ। আছে আৰু আপোনালোকে হয়তো নিজে দেখিব পাইছে আৰু আপোনালোকক কওঁ যে দেখিব পাইছে ৰাস্তা পদূলি বহুত বেয়া ইয়াৰ। আৰু এইটো হ'ল এখন যিখন আমি গৈ আছোঁ এইখন হৈছে ধিং টাউন। নগাঁৱৰ পৰা কিছু কিলোমিটাৰ দূৰত অৱস্থিত এখন ধিং টাউন। ধিঙলৈ যাবগৈ নালাগে মেইন ধিঙৰ পৰা যিটো ৰাস্তা কান্ধুলিমাৰী অঞ্চলটো যিটো গাঁওখন আগতে ফাটি গৈছে। আপোনালোকক সেই দৃশ্য মই সেইখিনি দেখুৱাই দিম আৰু সেইখিনি মই আজিলৈকে সেইখিনি জেগাত গৈ পোৱা নাই আৰু মই সেইখিনি জেগাত ইমান অকল মই কাটি বাইদেউ কান্ধুলিমাৰী যাবলৈ যোৱা ৰাস্তাটো কোনটো? ধিং কান্ধুলিমাৰী কথা কৈছোঁ। হয় যিটো ৰাস্তা গৈছে ধিং টাউনলৈ গৈছে আৰু এইফালে যিটো ৰাস্তা ফাটি গৈছে ৰাস্তাটো উলিয়াই এইফালে যিটো ৰাস্তাটো গৈছে সেইটো হৈছে ধিং কান্ধুলিমাৰীলৈ যোৱা ৰাস্তাটো। আমি তালৈকে যাম এতিয়া। আৰু এয়া হিমাৰ বাসগৃহ যিখন ধিংখন আছে ধিং টাউনখন এইটো ছাইড হয় আৰু ধিং কান্ধুলিমাৰী যিটো ৰাস্তা আছে সেইটো ফাটকৈ আমি আহি গ'লোঁ। এতিয়া ক'ব লাগিব যে আমি এতিয়া মেইন হিমা দাসৰ পদূলিমুখত। আহকচোন চাওঁ কিমান দূৰ যায় মই ইমান ভালকৈ নাজানো। প্ৰথম আহিছোঁ হিমা দাসৰ বাসগৃহলৈ আৰু এই জেগাখন হয়তো কান্ধুলিমাৰীয়ে কয় কিজানি, মই সঠিককৈ নাজানো কথাটো। কান্ধুলিমাৰী স্থিত হিমা দাসৰ ঘৰৰ ৰাস্তা। এয়া দেখিছে আদৰণি তোৰণ 3 নং কান্ধুলিমাৰী গাঁৱলৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু এই অৱশেষত আহি পেলাই পালোঁ হিমা দাসৰ ঘৰ। আমি হিমা দাসৰ ঘৰৰ যি চোতালতে বহি আছোঁ, ইয়াৰ নাম কীৰ্তন হৈ আছে আৰু মোৰ লগত নৱজিত আছে। কেনেকুৱা লাগিছে? হয়, বহুত ভাল লাগিছে সঁচাই দেই, বহুত ভাল লাগিছে।